everyone, welcome back to Non-Five Vlogs. So guys, আকৌ বানপানী আহিছে আমাৰ ফালে, বানপানী সিজন 2. আৰু guys, এইটো ভিডিও মই মানে কোনো ধৰণৰ ফুৰ্তিৰ কাৰণে বনোৱা নাই। মানে কি হৈছে যোৱা 4-5 দিন হ'ল এনেকুৱা লেভেলত বৰষুণ মাৰি আছে নহয়। মানে কি তাৰ ফলস্বৰূপে আমাৰ যেটো ওচৰে বৈ যোৱা ননৈ নদী আছে, সেই ননৈ নদীটো মানে যোৱা ৰাতি মথাউৰি ভাঙিল আৰু মথাউৰি সিপাৰে এনেকুৱা মানে যি লেভেলত মানুহখিনি কষ্ট হৈ আছে, যিমান মানে স্পিডত পানী যাই আছে ইফালে, তো বহুত বেছি বেয়া লাগিছে, দুখ লাগিছে মনটো। আৰু মোৰ ঘৰ ভাগ্যক্ৰমে ইপাৰে বাৰু ইমানখিনি পানী ইপাৰে হোৱা নাই, ইফালে চাব পাৰে। তো আপোনালোকক গৈ আছোঁ এতিয়া দেখুৱাবৰ কাৰণে ননৈ নদীত, আৰু ননৈ নদীৰ সিপাৰে যদি যাব পাৰোঁ তো সিপাৰৰ পৰিৱেশখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো একদম সকলোকে চাই থাকিব। আৰু মই পুৰা বসন্তীক লৈ আহিছোঁ, আৰু এইফালে চাব পাৰে আমাৰ এইফালে পথাৰত ইমান পানী নাই, আৰু এইবিলাক যে অলপ অলপ পানী দেখিছে এইবিলাক বানপানীৰ পানী নহয়, বৰষুণৰ পানী। আৰু এইটো হৈছে আমাৰ ননৈ নদী, আৰু এইখন হৈছে ননৈ নদীৰ ওপৰত থকা জনসেৱাৰ দলং, আৰু এইখিনি জেগা মানে জনসেৱা বুলি কয়। আৰু যোৱা ৰাতি মানে পানী বাঢ়া বুলি শুনিছিলোঁহে, কিন্তু 2-3 ঘণ্টা মূৰত গম পালোঁ যে মথাউৰি ভাঙিল। তো এই আগত ভাঙিছে মথাউৰি, আপোনালোকক দেখুৱাই আছোঁ। আৰু মানে প্ৰশাসনৰ মানুহখিনিও আহিছে সহায় কৰিবৰ কাৰণে, ইলেক্ট্ৰনিক মিডিয়াৰ মানুহখিনিও আহিছে। আৰু এইফালে চাওক পুৰা গাড়ী তো চাৰিওফালে মানুহখিনি আহিছে, মানে যিফালে মাথাউৰি ভাঙিছে সেইফালে মানুহখিনিক সহায় কৰিবৰ কাৰণে আহিছে, আৰু কিছুমানে ধৰক মানে কি পানীৰ পৰিৱেশটো চাবৰ কাৰণে আহিছে। তো গাইছ চাওক কিমান এটা ভয়ানক পৰিৱেশৰ সৃষ্টি হৈছে। চাওক এইডাল গাছ এইমাত্ৰ থিয়া হৈ আছিল, এইমাত্ৰ বগৰী দিলা পুৰা ফুটে, আৰু এইটো মানে পকা ৰাস্তা আছিল, পকা ৰাস্তাই সহায় পেলাইছে। আৰু ইফালে প্ৰায় যোগ হৈ আছে 25-30 কিলোমান গাঁও, এই মানুহখিনি এতিয়া কি হ'ব গম নাপাওঁ। আৰু ইফালে এইখিনি এটা ঘৰ আছিল এইখিনিতে, আৰু এতিয়া ঘৰটোৰ চিন চাবে নাই, পুৰা উটাই লৈ গৈছে। আৰু গাইজ এতিয়া এইটোৰ পৰা আহি গ'লো, আৰু ইফালে ভাইক লগ পালোঁ। অঁ ভাই কেনেকুৱা পৰিৱেশটো কেনেকুৱা? মানে পৰিৱেশ মানে এতিয়া কি ক'ম, এতিয়া সেই কালি ৰাতি হৈছিলোঁ এতিয়া চাই আছোঁ, এতিয়া কি কৰিব আমিতো ৰখাব নোৱাৰোঁ ননে। বাকী মাথাউৰিটো পুৰা এনে ভালে হৈছে, সেইটো কাৰণে বেলেগত নাভাঙে। সেইখিনি ডাউন, তাৰপিছত ওপৰেদি পানী গ'ল, ওপৰেদি পানী যোৱাৰ পিছত অলপমান ওপৰি যায়, ইটো ফালেহে খহিল, খোৱাৰ পিছত আৰু ৰাতিয়ে হ'ল। এয়া পৰিৱেশ চাওক, মানে কি লেভেলত মানে পানী যাই আছে ইফালে, আৰু সিফালৰ যিখিনি মানুহ আছে কেনেকুৱা লেভেলত এটা কষ্ট হৈছে। সেইখিনি এটা ঘৰ আছিল, ঘৰত দেখোন একো চিন চাবে নাই। আমাৰ গাঁৱৰ বাইদেউ বাপৰে বাপ, চাওক ঘৰ এটা আছিল, চিনে নাই, কলগছডাল আছে। আৰু এটা চাওক গাইজ টেণ্ট বনাই কিনে আছে। আপোনাৰ ঘৰ ভাঙিছে নে? কি হৈছে মানে পৰিৱেশটো অকমান কৈ দিয়কচোন, কেনেকুৱা কি? পৰিৱেশটো এতিয়া কি হৈছে, ননৈ বাঢ়ি আহিছে, মথাউৰিৰ ওপৰেদি পানী গৈছে, সেইখিনি ৰাস্তা সেইখিনি ডাউন আছে, ৰাস্তাৰ ওপৰেদি যাই ভৰা মাৰি তাতে গোটাই শেষ হৈ তাৰ পৰা হয় মানে হঠাৎ আহিছে। গধূলি আমি গম পাইছিলো যে বানপানী বা পানী বাঢ়িছে বুলি। হয় আৰু হয় হয় কিন্তু যিটো পিচ আছে ৰাস্তা আছিল পিচিংটো তাৰমানে ওপৰত ভাঙি পেলাই নতুনকৈ পুনৰ মথাউৰি নিৰ্মাণ কৰা নাই। আচ্ছা সেনেকে এসছে যেতিয়া নেকি 2-3 ফুট এৰি দিলা, শ্লপিঙত পানীটো গুচি আহিল, আহি পেলাই ঢালাই দি শ্লপিঙত গৰা মাৰি একফাল এৰি লৈ যায়, ফটকে ভাঙি লৈ গৈছে। আচ্ছা দাদা, আপুনি চৰকাৰক কি আবেদন জনাব ইয়াৰ পৰা? মানে আপুনি ইমানখিনি যে কষ্ট পাইছে, কিবা কিবি সেইখিনি আছিল, সেইখিনি মই তেওঁক ডিচি ছাৰকো ক'লোঁ, MLAকো ক'লোঁ। ডিচি ছাৰে তাৰমানে কৈছে কালি ভিতৰত পইচাটো কিবা এটা পইচা। আপোনালোকৰতো এতিয়া একো নাই, আপোনালোকৰ অস্তিত্বই নাই বুলি ক'ব পাৰি, ঘৰ বাৰী একদম একোৱে নাই। নাই একোৱে নাই, তেওঁলোকে চাইছে হয় হয় ইয়াতে চাইছে, ঘৰৰ বস্তু পানী নাই যেতিয়া বস্তু পানী আৰু এয়া চাওক গাইজ পুৰা একদম টেণ্ট সাজি কিনে আছে চব মানুহবিলাক। কিমান এটা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে, কিমান এটা দুখ লগা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। ভালে এটা বাবু লগ পালোঁ। বাবু দুখ লাগছেনে? এইবিলাক কি দেখা হৈছে? বানপানী প্ৰত্যেক বছৰে গাইজ আমি দেখা পাই থাকোঁ। এইফালে দাদা আছে, দাদা কি ক'ব? হয়, মানে প্ৰাকৃতিক দুৰ্যোগ। হয়,
এই দুৰ্যোগত তাৰমানে বহু লোক হাৰাস্ত হয় এতিয়া কিমান মান গাঁও আছে ইফালে ইয়াতে আছে গাঁও মোটামুটি 20-25খন জলমগ্ন এতিয়া পুৰা জলমগ্ন হয় খেতিটো বুলিব একোৱেই নাই হয় হয় আৰু তাতকে মাছ চাছ চব গুচি গ'ল আচ্ছা 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 কাৰোবাৰ ঘৰে গৈছে এই অলপতে এইখিনি দেখা পালো এজন মানুহৰ গোটেই ঘৰে চিন চাবে নাই হয় হয় ৰাস্তা আছিলে এইটো আমাৰ 25খন 30খন যিখন মানে গাঁও আছে সেই গাঁৱৰ মানুহখিনি মানে মেইন ৰাস্তা এইটোৱে আছিলে চিপাধাৰা বা মগলৈ যোৱা ৰাস্তা হয় নহয় সেইটো ৰাস্তা এতিয়া ভাঙি গ'ল টোটেলি পকা ৰাস্তা এটা খহাব লাগিছে কি ক'ব এতিয়া আপুনি চৰকাৰক কি আবেদন জনাব ইয়াৰ পৰা চৰকাৰক এতিয়া আমি ৰাইজৰ হৈ আবেদন জনাম হয় যে আমাৰ ৰাস্তাটো অতি সোনকালে কৰি দিব লাগে হয় হয় আৰু এই মথাউৰি বান্ধটো মানে ইমিডিয়েট কৰি দিব লাগে কাৰণ মানে কি কলেজ মানে স্কুলৰ যিখিনি ষ্টুডেণ্ট আছে সেইখিনি মানে পৰীক্ষা চৰীক্ষা আহি আছে প্লাছ মানে দৈনন্দিন কাম কৰি খোৱা মানুহ সেইটো মেইন ৰাস্তা এইটোৱে নহয় জানো এতিয়া তেওঁলোকৰতো বহুত অসুবিধা হ'ব ছাত্ৰ ছাত্ৰীৰ বহু অসুবিধা হৈ যাব এতিয়া পৰীক্ষা আহি আছে পৰীক্ষা ইউনিট পৰীক্ষা আৰু এয়া চাওক পৰিৱেশ আৰু মেইন সোঁতটো মানে ডাইৰেক্ট এইটো ফালেদি বৈছে আৰু এইফালেদি কিবা কি গাঁওবোৰ ভাই আছে কি বুলি কয় বামুণচুপা লাউজান একেবাৰে লাউজানত মেইনলি ডুবি যায় আচ্ছা আৰু গাইজ ইয়াতে বহি আছো আৰু ভাবি আছো দনাই নদীটো কি ধৰণৰ এটা সংহাৰী ৰূপ লৈছে আপোনালোকক দেখাই আছো আৰু মানে এইটো যিসকলে মানে এই পৰিৱেশত থাকে সেইসকলেহে অনুভৱ কৰিব পাৰে এইটো ফিলিংছটো কেনেকুৱা এটা মানে ইমান কষ্ট কৰি বুজি নাপায় ইমান কষ্ট কৰি এখন ঘৰ বনাই বা পুখুৰীত মাছ দিয়ে ইমান কষ্ট কৰি এইটো পুখুৰীছে এইটো পুখুৰীছে ৰাতিপুৱা মাছ খাইছে এতিয়া মানে পানীটো আৰু এইটো কোনো ধৰণৰ মানে প্ৰি প্লেনিং নহয় মানে হঠাৎ আহিছে মই অলৰেডি কৈছো আপোনালোকক মানে যোৱাকালি গধূলি শুনিছিলো বোলে নদীত পানী বাঢ়িছে তো 2-3 ঘণ্টামানৰ পিছত শুনিলো 8টা মানত 8লৈকে পানী হৈছে তাৰপিছত 9:30 10টা মানত লাইন দিয়ে ইফালে গৈছে MLA গৈছে ডিচি গৈছে চাকল অফিচাৰ এনেকৈ উঠি কিনে পেলাই গৈছে ভাল হৈছে বাৰু চাবা গৈছে মানুহ ক'ত কি হৈছে আৰু অসুবিধাখিনি চাই পেলাই জানি আহিব আৰু এইফালে বৰ্মাই যদি লগ পালো বৰ্মাই মানে এই যিখিনি চৰকাৰে উদ্ধাৰ অভিযানত উদ্ভুতি দিছে বা SDRF মানুহখিনি যিখিনি উদ্ধাৰ কৰি আছে সেই উদ্ধাৰ কৰা উদ্ভুতিতে বৰ্মাজনী আহিছে বৰ্মা কি ক'ব মানে পৰিৱেশটো কেনেকুৱা হৈছে আপোনালোকৰ তাতে একে বানপানী ভাখৰি চাখৰি চব একে বুৰি গৈছে মানুহ ঘৰৰ পকা ঘৰৰ মহিলাটো ইমান পানী হৈছে থাকবা মানে কুটু নাই ৰাতি ক'ত আছিলে ৰাতি তাতে এনে খুটা এটা নানাকে ধৰি পেলাই আছো পানী ঢৌ দেখি গোটেই ফালে দেখিলে মানে মোৰ মাথা চাথা ঘূৰি যায় সেইকাৰণে খুটাটো দানাকে ধৰি পেলাই আছো আৰু উপায় নাই তাৰপিছত এতিয়া গাড়ী ভুটভুটি যাই আছে কাৰণে উকিয়াই মাতি পেলাই ইয়াতে আহিছো আৰু এতিয়ালৈ চাহ তাহ খাব পৰা নাই কোনোবা এজনে লাল চাহ অকণমান দিলে আৰু এতিয়ালৈ একো খাব পৰা নাই কালি দুপৰীয়া ভাত খায় একো খাব পৰা নাই ৰাস্তা মাৰি থকা গম পাইছিলো ইয়াতে ভাঙা হেৰিটো নাছিল বেলেগৰ ভাঙাটো আছিল আমাৰ ইমান এটা মানে হেৰি নাই ডাঙৰ গাঁও নাই হঠাৎ যেতিয়া পানী পাই গ'ল মানে হেৰি হৈ গ'ল আৰু মানে বস্তু কি কৈছম কি নকৈছম এনেকুৱা হুকুম ক'ত যাম ক'ত নাযাওঁ এনেকুৱা হৈ গ'ল আৰু মই 7 পৰ্যন্ত ভাঙি গৈছে উঠি গৈছে ঘৰৰ মহিলা দি ধাৰ গৈছে নহয় ভাঙি গৈছে আপোনালোকে দেখিলে মানিব চাব পাৰিব হয়নে নহয় আল্লা চাল্লা চব মানে উঠি গৈছে আৰু মানে চাবা সহজ নহয় ইমান মানুহ হৈছে কোনোফালে যাব পৰা নাই খাব যোগাৰ কৰিব পৰা নাই এনেকুৱা অৱস্থা হৈছে আৰু এওঁলোকৰ এতিয়া মানে বৰ্তমান আশ্ৰয় বুলি ক'লে আপোনালোকক দেখাই দিছো এয়া চাওক এয়া হৈছে বৰ্তমান আশ্ৰয় বুলি ক'লে না তিৰপাল আছে না হেৰি আছে এইখিনি এই ৰ'দত বৰষুণত ইফালে বৰষুণ আহো কেনেকে বাৰু থাকিব পাৰে মানে ভাবি মানে মোৰে বহুত বেছি দুখ লাগিছে বৰুটা ইফালে আহিছে বৰুটা কি ক'ব এতিয়া মানে ইমান এটা ভয়ানক পৰিৱেশৰ সৃষ্টি হৈছে হঠাৎ কি ক'ব বৰুটা হয় এতিয়া উপায় নাই আমি মানে কালি দুপৰীয়া খুৱাই এতিয়ালৈকে একোৱে খাব পৰা নাই হয় চাহ একেবাৰে খোৱা নাই আচ্ছা এতিয়ালৈকে এনেকৈ আছো চব আপুনি ঘৰ চৰ চব আশাৰি থৈ আৰু গৰু ছাগলীটো আপোনালোকৰ আছে গৰু আছে আনিব নোৱাৰিলো নানিলে নানে হয় ছাগলী গৰু সেইবিলাক তাতে বান্ধাই আছে পানীৰ মাজতে আছে ৰাম ৰাম হয় এতিয়া কি হ'ব মানে কি কম কি নকম সেনেকুৱা হৈ গৈছে এতিয়া আপোনালোকক চবতকে বেছি ৰিলিফৰ প্ৰয়োজন হৈছে মানে আপোনালোকক কিবাকে ধৰক থাকিব পৰা এই মাথাউৰিত চাব পৰা এই মাথাউৰিত এতিয়া এওঁলোকে আশ্ৰয় ল'বলগীয়া হৈছে মানে আৰু বৰষুণ ৰ'দ বৰষুণৰ কথা মানে এতিয়া ভাবিব আপোনালোকৰ মানে এনেকুৱা হেৰি নোহোৱা হৈ গৈছে আৰু হয় ইণ্ডিয়া ৰাস্তা হেৰি কৰি গ'ল মাথাউৰি বনাই গৈ সেইখিনি PWD ৰাস্তা বুলি পেলাই এৰিলে গতিকে সেইটো ডাউন হৈ থাকে আজি সেই ডাউনটোৱেদি পানীটো ওলাই সেই ৰাস্তাটো খহি গ'ল আমি ওলাৰ আজি চেষ্টা কৰিছোঁ চেষ্টা কৰি বস্তা মাৰিছোঁ কিন্তু আজি গাফিলতিৰ কাৰণে এই সমস্যাটো হৈছে
গাইজ আহিলোঁ একদম মেইন জেগাৰ পৰা আৰু মানে কি ক'ম আৰু একোৱে মানে ক'ব ভাষা নাই এটাই ৰিকুৱেষ্ট কৰিছোঁ চৰকাৰক যে এইখিনি ভাল কৰি দিয়ক চৰকাৰে কামখিনি কৰি আছে কিন্তু মানে মাজৰ যিখিনি মানুহ আছে সেইখিনি অলপ গণ্ডগোল কৰি আছে কোনোবা ইউটিউবাৰ বা কোনোবা ছ'চিয়েল মিডিয়া আপোনালোকে আহক ভিডিঅ' বনাওক বাট এষাৰ দি যাওক বা পাৰিলে আপোনালোকে অলপ সহায় কৰক নেক্সট ভিডিঅ' আহি আছে নেক্সট ভিডিঅ' মানে কি সেইখিনি এলেকাত মানে বানপানীয়ে খুব বেছি প্ৰভাৱ পৰিছে সেইখিনি ভিতৰত লাগি যাবলৈ চেষ্টা কৰিম নাৱেৰে হওক বা ভুটিৰে হওক তো আপোনালোকে হয় আহিব আপোনালোকে সহায় কৰক মানুহখিনি একচুৱেলি এইখিনি মানুহক বহুত সহায়ৰ প্ৰয়োজন হৈ আছে আপোনালোকে আহক সহায় কৰক দিয়ক বাই বাই আৰু এইফালে শেষত একদম ভাইকো লগ পালোঁ ভাই বহুত দূৰৰ পৰা আহিছে পাথৰিয়াৰ পৰা আহিছে নে ভাইৰো এটা চেনেল আছে ডেছক্ৰিপশ্যনত লিংকটো থাকিব চেনেলটোৰ নামটো কৈ দি মোৰ চেনেলৰ নাম BK Vlogs 13 বঢ়িয়া ঠিক আছে